হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় দুবৰি ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভাল পায়। এই ধাৰাবাহিকখন 4 অক্টোবৰৰ পৰা সম্প্ৰচাৰিত হৈ আজি 131টা খণ্ডত অতিক্ৰম কৰিছে। এই ধাৰাবাহিকখন সকলোৰে বাবে খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু এই দুবৰি ধাৰাবাহিকখন পৰিসমাপ্তিৰ দিশে গতি কৰিছে। বন্ধু বান্ধৱীসকল, অহা 14 মাৰ্চৰ পৰা ৰং চেনেলত এখন নতুন ধাৰাবাহিক উপভোগ কৰিবলৈ পাব দুবৰি ধাৰাবাহিকখনৰ ঠাইত। এই নতুন ধাৰাবাহিকখনৰ নাম হৈছে মনগীত। এই মনগীত ধাৰাবাহিকখন দুবৰি ধাৰাবাহিকখনৰ দৰে যাতে সকলোৱে মৰম দিব বুলি আশা ৰাখিলেও আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিক মনগীত চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।